এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু আজি যাবলৈ ওলাইছোঁ ওচৰতে নাম এভাগ আছে তেনালী পাৰে তালৈ যাম বুলি ওলাইছোঁ পাহি গ'লে আৰু আইতাক ককাকৰ লগত এতিয়া হৰিপ্ৰিয়া আৰু মই যাম আৰু ওচৰৰে বৌ এজনী যাব একেলগে যাম আৰু আমি বৌ আহি আইতে ৰখি আছে এয়া বৌক দেখাই আছোঁ চাগে এয়া হাই কৈ দিয়ক কিবা এটা মনিৰ চেনেলটো সকলোৱে ছাপোৰ্ট কৰিব আৰু সকলোৱে চাব লাইক কমেণ্ট দিব চাব দেই চালেহে গম পাব হয় নাই কেনেকুৱা লাগে মোৰ ভিডিঅ'বোৰ তেন্তে দেখাই থাকিম বাৰু দিনটো কিনো কৰোঁ তেন্তে চাই যাব শেষলৈকে দেই ভিডিঅ'টি গ'ল তলা মাৰিলোঁ ঘৰ এতিয়া গৈ থাকোঁ গৰমত ছাতি এটা লৈ লৈছোঁ খোজকাঢ়ি কাঢ়িয়ে যাম হৰিপ্ৰিয়া আহি আগত গৈ আছে তেনালী আহি পাই গ'লোঁ আৰু ইমান ৰ'দ দিছে নহয় তেনালীটো দেখাম বাৰু আচৰিত ৰ'দ দিছে এইটো আমাৰ মুৰকংছ লেক ট্ৰেইন ষ্টেচনৰ সেইফালে থাকি লাগে প্লেটফৰ্মটো তেনালী উঠিলৈ আমি তেনালীটো পাৰ হৈ যাব লাগে ইমান ৰ'দ চকু মেলিবই পৰা নাই বহি আছোঁ নামত জলপান দিলে তাৰপিছত অলপ পিছত প্ৰসাদ দিব এতিয়া শাস্ত্ৰ পঢ়ি আছে প্ৰসংগ হৈ গ'ল বহুত দিনৰ মূৰত বৌকেইজনীক লগ পাইছোঁ সকলোকে ভাল লাগিছে সকলোৱে বহি আছে দেখাই আছোঁ তাহাঁতকো এয়া চাওক হাই কৈ দিয়ক ঐ বৌ হাই কৈ দিয়ক এজনী পিছফালে বহি আছে আৰু এইফালে দুগৰাকী আছে হাই কৈ দিয়ক আৰু এইফালে বহি আছে সকলোৱে বহি আছে কৈ দিয়ক এতিয়া কৈ দিয়ক আপোনালোকে কিবা এটা কৈ দিয়ক মোৰ বিষয়ে কৈ দিয়ক মনি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব হ'ব তেন্তে প্ৰসাদ খোৱা মই দেখাম বাৰু আহি আৰু ভিডিঅ' নকৰিলোঁ অকণমান ৰেষ্ট ল'লোঁ নামৰ পৰা আহি এতিয়া গধূলি চাহ একাপ খাওঁ লাল চাহ খাম গাখীৰ চাহ মই নাখাওঁ গেছৰ বাবে লাল চাহে খাওঁ লাল চাহ খাই ভাল পাওঁ আৰু চাহৰ লগত খাবলৈ কিবা এটা বনাম ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম তেন্তে চাই যাওক ভিডিঅ'টো চেৱৈ লৈছোঁ এয়া চেনি বয়াম আৰু এয়া গাখীৰ ইমান নালাগে এইটো গাখীৰ খাই মই ভাল পাইছোঁ এইকেইদিন আগতে আমুলটো আনিছিলোঁ আমুলটোতকৈ এইটো কাৰা পাইছোঁ এইটো ভাল পাইছোঁ এইটো লাগিব ঘি আৰু এইখিনি ড্ৰাই ফ্ৰুট মিক্স কৰি লৈছোঁ কাটি সৰু সৰুকৈ চৰ্দি লাগিছে মোৰ পূৰা দেই হৈ গ'ল এতিয়া ইয়াত দিম মই ঘি এচামুচ মই অন্নপূৰ্ণা ঘিটো ব্যৱহাৰ কৰোঁ ভাল লাগে বহুত গৰম হৈ গ'ল দেখা দি এতিয়া মই ঢালিছোঁ চেৱৈখিনি ভাজি ল'ম প্ৰথমে চেৱৈ মই দুপেকেট লৈছোঁ
এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এইখিনি ইতিমধ্যে ৰঙচুৱা হৈ গ'ল। এতিয়া ইয়াত মই গাখীৰ ঢালি দিম। তেজপাত দি দিম। এখিলা তেজপাতেই দিছোঁ চিঙি কিনি, আৰু ড্ৰাই ফ্ৰুটখিনি দি দিম। এইকেইটা থাকিলে সৰিপাই গোটেই চুৰ কৰি লৈ গ'ল। এইকেইটা থাকিলে এইকেইটাকে দি দিম আৰু নাকাটো আৰু। তাৰপিছত দি দিম চেনি দি দিম। মিঠা হোৱাকৈ দিম। মিঠা হোৱাকৈ মই খাই ভাল পাওঁ। আমি সকলোৱে মিঠাকৈ খাওঁ। এইটো চামুচে 5 চামুচ দি দিছোঁ। এতিয়া লৰাই দিম অকণমান। আহিলে ইতিমধ্যে হৈ গ'ল, নমাই দিম এতিয়া মই। আৰু এইফালে বনাই আছোঁ চাহ। এয়া হৈ গ'ল চেৱৈ। মোৰ চেৱৈ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি নমাই দিম। এতিয়া খাম আৰু। টেষ্টি হৈছেনে? গৰম হৈ আছে। হ'ব, ঠাণ্ডা হ'ব দিয়া। এয়া লাল চাহ একাপ খাম। বিকাজী ভুজিয়া, বিস্কুট আৰু লাল চাহ একাপ। চেনি দিয়া নাই, মাথা বিষ হৈ আছে যে। কাঢ়াকৈ বনাই লৈছোঁ লাল চাহ একাপ। দেখিছেনে ইমান কাঢ়াকৈ বনাইছোঁ, একদম মাথা বিষাই থকাৰ বাবে। আৰু এয়া মোৰ চেৱৈ। তেন্তে খাই লওঁ। ভিডিঅ'টি চাই যদি ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ আহিম অন্য এক নতুন ভিডিঅ'লৈ। তেন্তে আজিলৈ সকলোকে বাই বাই।